কাৰণ কোৱা। নাৰদে ক'লে, হেৰা বেদব্যাস, মই আগমনৰ কাৰণ কোৱাৰ আগতে তুমি কোৱা, তোমাৰ দৰে বিদগ্ধ পণ্ডিত তোমাক ভগৱন্তই বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ পণ্ডিত কৰি তোমাক পঠাইছিল। এই যুগত তুমি ধ্যানত ভগৱন্তক সাক্ষাৎ কৰিব পৰা যোগ্যতা দি থৈ পঠিয়াইছিল। তৎসত্বেও ইমান গুণবিশিষ্ট এজন ব্যক্তি হৈ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি জগতৰ লোকলৈ ভক্তি জ্ঞান ধৰ্ম জ্ঞান বিলাই দিয়াৰ পিছত তুমি কিয় এনেকৈ অসুস্থ অৱস্থাত জীৱন নিৰ্বাহ কৰিব লগা আছে? তোমাৰ মুখত হাঁহি নাই কিয়? তোমাৰ হৃদয়ত শান্তি নাই কিয়? এই কথা মোক আগতীয়াকৈ কোৱা। দেৱৰ্ষি নাৰদৰ প্ৰশ্ন শুনি ব্যাসে কি বুলি ক'লে, হে দেৱৰ্ষি, মই ক'ত ভুল লাগি গ'ল মই নিজেই নাজানো। তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া, মোৰ ক'ত ভুল লাগি গ'ল। মনত ৰাখিব, ব্যাসে নাৰদক অৱতাৰী পুৰুষ বুলি মান্যতা দিছে, কিন্তু আপোনালোকে চাওকচোন 24 অৱতাৰৰ ব্যাসো জানো এজন অৱতাৰী পুৰুষ নহয়? নিজে অৱতাৰী হৈও আনক মান্যতা দিছে। কিয়? আপুনি গাঁওখনৰ ভিতৰত বিদ্যাৱন্ত হল বুলি, জ্ঞানৱন্ত হল বুলি, বুদ্ধিমন্ত হল বুলি আপুনি নাভাবিব যে আপোনাতকৈ আৰু বুদ্ধি জনা মানুহ নাই। আপোনাতকৈ কম বয়স কম শিক্ষিত মানুহ আপোনাতকৈ কোনো বিষয়ত বেছি বুদ্ধিমন্ত বেছি জ্ঞানৱন্ত হ'ব পাৰে। আপুনি নজনা কথাটো সৰুৰ পৰাও শিকি ল'বলৈ কুণ্ঠাবোধ নকৰিব। ব্যাসৰ দৰে হ'ব লাগিব দেই, ব্যাসৰ দৰে। আমাৰ জ্ঞানৰ সীমা নাই, গতিকে আপুনি জীৱন জোৰা জীৱনত আপুনি জ্ঞানৰ শেষ কৰিব নোৱাৰে, অসীম জ্ঞান। গতিকে আপুনি নজনা কথাও আনে জানিব পাৰে, তাৰ পৰা শিকি ল'বলৈ আমি কুণ্ঠাবোধ কৰিব নালাগে। গতিকে তেওঁ সেই মান্যতা দিয়াৰ লগে লগে ব্যাসক উদ্দেশ্যি নাৰদে কি বুলি ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সেই কৰিলা সবে জগতকে নাশ। তুমি জগতক বিপথে পৰিচালিত কৰিলা। তোমাক জগতৰ ভিতৰত এই যুগৰ তোমাক বিদগ্ধ পণ্ডিত কৰি সমাজখন সৎ পথে পৰিচালনা কৰিবৰ কাৰণে তোমাক এই প্ৰতিভা দি পঠিয়াইছিল, কিন্তু তুমি প্ৰয়োগ কৰিব নাজানিলা। নাজানি কি কৰিলা? মানুহক ভুল পথে পৰিচালিত কৰিলা। নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দি পেলাই ধৰ্ম আচৰণ কৰিবলৈ দিলা। আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি ধৰ্ম জ্ঞান বিলাই দিলা সঁচা, কিন্তু বেদৰ যিটো তত্ত্ব সেইটো তুমি বুজিয়েই নাপালা। মনত ৰাখিব কথা। আমি যদি ভাগৱত 10 বাৰ লুটিয়াই থাকিলেও আমাৰ জীৱই উদ্ধাৰ নাপাবও পাৰে, যদিহে আমি এই ভাগৱতে কোৱা কথাখিনি যদি বাস্তৱত ব্যৱহাৰ কৰিব প্ৰয়োগ কৰিব নাজানো। মনত ৰাখিব কথাটো। গতিকে ব্যাসে 4 বেদ 14 শাস্ত্ৰ পুৰাণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰিও তেওঁ তত্ত্ব নাজানিলে বুলি দেৱৰ্ষি নাৰদে তেওঁক ক'লে। বেদৰ তত্ত্ব কি আছিল? যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্তে কৈছে মই সকলোতে আছো দেই। কৰ্ম দুখে ওখ চাপৰ মধ্যম হৈ আছে, কৰ্ম দুখে ধনী দুখীয়া মধ্যবিত্ত হৈ আছে। সেইটো তোমালোকৰ লুকআউট নহয়, সেইটো তোমালোকৰ বিচাৰ্য নহয়, সেইটো মোৰ হাতত আছে তথ্য। তথ্য ভিত্তিতহে মই কাক ক'ত থব লাগে থৈ আছো। গতিকে ভাগৱত শুনি যদি আপুনি সেই ভুলৰ পৰা নিজক সংস্কাৰমুখী কৰিব পাৰে, তেতিয়া আপুনিও ভগৱন্তৰ ঠাইলৈকে গতি কৰিব পাৰিব। জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদগতি পাব। যদি ভাগৱতৰ কথা শুনি আমি যদি নিজক সংস্কাৰ কৰিব নোৱাৰো, তেতিয়াহ'লে আমি বাট চিনি নাপাই সংসাৰ চক্ৰতে পুনৰপি জনমম পুনৰপি মৰণম হ'ব। গতিকে ঘূৰি থাকিব লাগিব, আমি জেগালৈ যাব নোৱাৰিম। গতিকে ভাগৱত শুনি আমি শুদ্ধ পথটো বাছি ল'ব লাগিব। আমি কাৰো কথা শুনিব নালাগে। ভাগৱতে যি কথা কৈছে সেইটো বিশ্ববাসীৰ কাৰণে কৈছে, অসমবাসীক বা ভাৰতবাসী বা সংঘৰ অনাসংগ বামুণীয়া কীৰ্তনীয়াৰ কাৰণে কোৱা নাই, বিশ্ব মানৱৰ কাৰণে কৈছে। এই সত্যটো আমি যেতিয়ালৈকে উপলব্ধি নকৰিম তেতিয়ালৈকে নহ'ব। তেওঁ ক'লে যে তুমি বেদৰ তত্ত্ব বুজি নাপালা, হিংসা ধৰ্মক তুমি প্ৰকৃতি কহিলা, তুমি আনসে ধৰ্ম
নকইলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন। আন ধৰ্মৰ কথা ডাঠি কলা, কিন্তু কৃষ্ণ কথা তুমি নকলা। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংখচা। মানুহ স্বভাৱতে লম্পট, মানুহ স্বভাৱতে ভোগবাদী, বস্তুবাদী। মই উদাহৰণৰ কাৰণে কৈছো দেই। আজি যদি আপোনালোকে চিঠিখনৰ পিছত যদি বিশেষ দ্ৰষ্টব্যতা দি পেলাই ক'লেহেঁতেন আমাৰ ফাকুৱা মহোৎসৱৰ লগতে সংগতি ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, সেই ভাগৱতৰ সন্ধ্যাৰ ভাগৱত পাঠ ব্যাখ্যাত অনুষ্ঠিত মানে সহযোগিতা কৰা অঞ্চলৰ সকলো যুৱক যুৱতী বাপ আই সমস্তক আমাৰ মুখ্যমন্ত্ৰী পুঁজিৰ পৰা দিয়া 20 লাখ টকা আপোনাৰ সাহায্য ৰূপে সমবিতৰণ কৰা হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে থকা সকলকে এই অনুদানটো দিয়া হ'ব। এই বুলি যদি ঘোষণা কৰিলেহেঁতেন আজি ইয়াত আপোনালোকে আৰু দুগুণ মানুহ ইয়াত হৈ গ'লে। লগতে যদি কয় যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোন কোনো উপহাৰ হিচাপে দিয়া, তেতিয়াহ'লেতো বাকীয়ে নাই। এয়া হৈছে আমাৰ মানুহৰ স্বভাৱ। সেই কথাটো কৈছে, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংখচা। মানুহ স্বভাৱতে লম্পট। হাঁহ পাৰ ছাগলী বলি দিলে যদি স্বৰ্গ সুখ পাই চব জঁপিয়াই পৰি, গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। গতিকে তুমি যে ভগৱন্তই দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলা, তাৰ কাৰণে তোমাৰ পাপ সিজিলে আৰু যাৰ কাৰণে তুমি এই দুখত অভিভূত হ'ব লাগে। এতিয়া মনত ৰাখিব, ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে যদি নিজৰ জ্ঞানটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱনটোতে অসুস্থত ভুগিব লগা হৈছে, তেতিয়াহ'লে আপোনালোকৰ যাৰ গাঁৱত বসবাস কৰি থকা গাঁওখনৰ ভিতৰত বিদগ্ধ পণ্ডিত, বিদগ্ধ জ্ঞানী, বিদগ্ধ বুদ্ধিমন্ত, সম্পদশালী লোকসকলে যদি সমাজৰ লোকসকলক যেনেধৰণে শুদ্ধ পথ দেখাব লাগে তেনে পথৰ পৰা যদি অন্য পথেদি যদি কোনোবাই আজি তাৰিখলৈকে নিয়াৰ প্ৰয়াস কৰি আছে, আপোনালোক জানো বাচি যাব পাৰিব? এই কথা মনত ৰাখিব লাগিব দেই। ন ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌটি শ্ৰতে অপি অবশ্যমেব ভুক্তৈবং কিত কৰ্ম শুভাশুভম। কামৰ দুটা ভাগ দিছে। আপোনাক গাঁওখনৰ ভিতৰত জ্ঞানী কৰি পঠিয়াইছে, বুদ্ধিমন্ত কৰি পঠিয়াইছে, ধনৱন্ত কৰি পঠিয়াইছে, সম্পদশালী কৰি পঠিয়াইছে। আপুনি সেই প্ৰতিভা যাতে ভগৱন্তৰ কামত ব্যৱহাৰ কৰিব পাৰে। ভগৱন্তৰ কাম মানে কনষ্ট্ৰাকটিভ, নট ডেষ্ট্ৰাকটিভ। আপুনি কেতিয়াও ভাঙোনমুখী কামত, সমাজ বিপথে যোৱা কৰ্ম আপোনাৰ কেতিয়াও জ্ঞান বুদ্ধি ধন ব্যয় নকৰিব। আপুনি সদায় গঠনমুখী কামত যদি ব্যয় কৰে, তেতিয়াহ'লে ভগৱন্তই কৈছে যদাপি স্বপ্ৰাপ্নোতি। মই দিয়া প্ৰতিভাটো যদি মোৰ কামত ব্যৱহাৰ কৰিব জানা, সদায় মোৰ পৰা প্ৰতিভা তুমি পাই থাকিবা। আৰু যদি নাজানা, নিজে কৰ্মবন্ধত বান্ধ খাবা। তাৰ কাৰণে তুমি মোক দুখিলে নহ'ব। মই ভাগৱতক গুৰু ৰূপে সকলো কথাৰ সন্ধান দি আহিছো। ভাগৱত শুনি তুমি জ্ঞান বুদ্ধি অৰ্থ প্ৰয়োগ কৰাৰ নীতি শিক্ষা লৈ ল'বা। কোনোবা যদি ৰাজনীতি কৰিব মন আছে, ভাগৱত আগতে শুনি লওক। কোনোবাই যদি জীৱনত অৰ্থনীতিৰ কথা ভাবে, ভাগৱত শুনি লওক। কোনোবাই যদি সমাজনীতি কৰিব বিচাৰে, ভাগৱত শুনি লওক। কোনোবাই যদি ধৰ্মনীতি কৰিব খোজে, ভাগৱত শুনি লওক। ভাগৱত নুশুনা, ভাগৱতৰ দৰ্শন নজনা কোনো ৰাজনীতিবিদে নিজৰ স্থিতি অব্যাহত ৰাখিব নোৱাৰে। এই কথা চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে, মনত ৰাখিব। আপুনি কিবা পুণ্যৰ ফলত এই জন্মত MLA মিনিষ্টাৰ হ'ব পাৰিব, কিন্তু যদি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে প্ৰয়োগ নাজানে, আপুনি পিছৰ বছৰ পিছৰ টাইমত আপুনি জয়ী হ'ব নোৱাৰিব। মনত ৰাখিব, আপুনি কোনো কালেই নোৱাৰিব। গতিকে আপুনি নিজৰ স্থিতি অব্যাহত ৰাখিবলৈ হ'লে ভাগৱত দৰ্শন জানিব লাগিব। ভাগৱতৰ দৰ্শন বিনা আমাৰ জীৱন সাৰ্থক নহয়। আপুনি হ'ব পাৰে বিদ্যাৱন্ত, কিন্তু যদি তাক ধৰ্ম আধ্যাত্মিক জ্ঞানটো যদি সংযোগ কৰিব নোৱাৰে, তেতিয়া সত্য শিৱ সুন্দৰ পূজা কৰিব নোৱাৰিব। যাৰ কাৰণে ৰুচুৱে কৈছে ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values, truth, beauty and goodness. সত্য শিৱ সুন্দৰৰ আৰাধনা কৰিবলৈ হ'লে
পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান আধ্যাত্মিক জ্ঞান সংযোগ কৰিবই লাগে। আধ্যাত্মিক আৰু ধৰ্ম জ্ঞান বিনা কোনো মানুহ প্ৰকৃত মানৱ সম্পদ হিচাপে নিজক পৰিচয় দিব নোৱাৰে। আমাৰ প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰ পূৰ্ণাংগ ছাত্ৰ হিচাপে, এজন মানৱ সম্পদ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান আধ্যাত্মিক জ্ঞান সংযোগ কৰিবই লাগিব। আপোনালোকে এই নীতিটো যদি অব্যাহত ৰাখিব পাৰে, দীঘলীয়া কাৰ্যসূচীৰে যদি উদ্যোক্তাসকলে এই কৰ্ম আঁচনিটো আগুৱাই নিব পাৰে, আপোনালোকৰ এই যাৰ গাঁৱত বৃদ্ধ বয়সত পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠোৱা সন্তান ইয়ালৈ আহিব মনত ৰাখিব, ইয়ালৈ আহিব নোৱাৰে। কাৰণ আজি বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক ডিগ্ৰী দি পেলাই ডক্টৰেট ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা অধিবক্তা কৰি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰাইছে, কিন্তু শেষ ফলটো কি হৈছে? আনৰটো দূৰৰ কথা, জন্মদাতা পিতৃ মাতৃকো তেওঁলোকে বৃদ্ধাশ্ৰমলৈ পঠাবলৈ কুণ্ঠাবোধ কৰা নাই। যাৰ কাৰণে বিশ্ব বিজেতা নেপোলিয়নক ফ্ৰান্সবাসীয়ে প্ৰশ্ন কৰিছিল, নেপোলিয়ন পৃথিৱীত তোমাৰ আটাইতকৈ আদৰণীয় কোন? তেতিয়া তেওঁ কৈছিল যে, নেপোলিয়নে কৈছে যে পিতৃ মাতৃতকৈ মোৰ জগতত আৰু দ্বিতীয়জন মান্যবৰ হ'ব নোৱাৰে। পিতৃ মাতৃ মোৰ সকলোতকৈ মান্যবৰ। গতিকে আমাৰ আজি এই দৰ্শন নজনাৰ কাৰণে আমাৰ পিতৃ মাতৃকো বৃদ্ধাশ্ৰমলৈ পঠাবলৈ বহু সন্তানে কুণ্ঠাবোধ কৰা নাই। I will give higher respect to my parents who have able to see me in this beautiful world. পৃথিৱীত মোৰ সকলোতকৈ আদৰণীয় হ'ল জন্মদাতা পিতৃ মাতৃ। গতিকে আজি এই কথা আমাৰ উপলব্ধিৰ অভাৱত আজি আপোনালোকে দেখিব পাইছে বহুত মানে বিদ্যাৱন্ত বহুত উচ্চ পদস্থ চাকৰি কৰা পিতৃ মাতৃ বৃদ্ধাশ্ৰমত আশ্ৰয় ল'ব লগা হৈছে। যিটো মহাপুৰুষ শংকৰদেৱে দশম স্কন্ধ ভাগৱতত কৃষ্ণৰ শ্ৰীমুখে ব্যক্ত কৰিছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাকে বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি তেওঁলোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰো। তেনেস্থলত যদি ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, পুত্ৰ হুয়া যিটো পিতৃক নুপুষ হৈ দুৰ্জন আতি আবাতি তাহাৰ মাংস তাকে খুৱাই জমৰ কিং কৰে কাটি। গতিকে জমৰ কিং কৰে তেওঁৰ মাংস কাটি তেওঁকে খুৱাব। অকল সিমানতে নেৰে, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিঃশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা পুত্ৰ কন্যা যদিও উশাহ নিশালৈ জীয়াই আছে, তেওঁলোক জীয়াতেই মৰা। আমি যাতে জীয়াতে মৰা সন্তান হ'ব নালাগে, তাৰ কাৰণে ভাগৱত শুনিব লাগিব। ভাগৱত শুনিব লাগিব। ভাগৱত নুশুনাকৈ বিয়া পতা কোনো দম্পতীয়ে মনৰ কামনা পূৰণ কৰিব নোৱাৰে। মনত ৰাখিব দেই। আজি ডেকা গাভৰু হৈ আছে, ডেকা গাভৰুসকল আজি ভাগৱত শুনিবলৈ বেছিকৈ আহিব লাগে। কিয়? আজি তেওঁলোক ডেকা গাভৰু আছে, কাইলৈ তেওঁলোকে সংসাৰ কৰিব, এইটো প্ৰকৃতিৰ নিয়ম বুলি কৈছে। কিন্তু বিয়া কিয় পাতিব লাগে তাক আমি আগতীয়াকৈ জানিব লাগে। কি অৰ্থে বিবাহম, আমি বিয়া কিয় পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত স্বৰো যত জায়াং বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি